মুন্না রোজা রাখছে না নাই? আজির লগি রাখি আসলো র, কালির পে নারখু নেকি? কি হল আৰু এতিয়া কেনা চলতে রোজা কেনা রাখা? তন্তে রোজা নারখিলি আমি ঈদ করবে খাবা আহিম। ও ঈদ খাওয়ার টেনশন লবা নালগে দে তই। আমার যেগুলা মানুষ রোজা রাখে সিহঁতে ঈদটো বহুত ডাঙরকে পালে। হলেও তো কালি পে রোজা কেনা রাখা? এদিন তারাবি পঢ়ি আছিলো, রোজা রাখি আছিলো, ভাল লাগছিল। আজির পে বোলে কিবা তারাবি পঢ়বে যাবা হাক দিছি মসজিদক। ইয়া মসজিদক যাবা হাক দিছি সেক্রেটারি সুধু র। করোনার কারণে যাবা হাক দিছি আই, সরকারে আকে জায়গাত বেশি মানুষ লোক লাগবে হাক দিছি তো। তই কলি কি হব আই? তই নামাজের কথা কি জানা? নামাজ আর করোনার কি সম্পর্ক আছে? সেক্রেটারিটাক যাও দেচোন, সেক্রেটারির লগত যে কাজিয়া হব। আমি আৰু কে যাবা লাগে? তই যা। আকৌ নহয় যো, তহঁতক কিবা চিন নাপায় নেকি? আকৌ গাঁৱৰ মানুহ। জনাব আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। মুন্না কোনফালে যা? জনাব আপোনাকে লগ কৰিব আছিলো। ও ঘৰত বাইপেৰে আছে না? মই আৰু তহঁতৰ ঘৰৰ ফালে যাবহে বিচাৰিছিলো। আমাক বোলে মসজিদত নামাজ পঢ়বে আবে হাক দিছে হয় না? মই মানুহবিলাক ঘৰে ঘৰে তাকে কৈ আছো ৰ। আমাৰ ৰাতি মিটিং হৈছিল নহয়। মসজিদত নামাজ পঢ়বে আবে বাধা দিয়া নাই। চৰকাৰে এখন নিয়ম কৰছি, মসজিদত 20 জনতকৈ বেছি নামাজ পঢ়িব নোৱাৰে, তাকো ছচিয়েল ডিষ্টেন্স ৰাখিয়ে পঢ়িব লাগিব। সেইটো আৰু কেনে কথা? মাত্ৰ 20টাই মানুহ না, আমি পঢ়বে নালাগে তাৰমানে নামাজ? অ মুন্না, তহঁতে যদি শিক্ষিত ল'ৰাখিনি এনে কথা ক, বাকী মানুহখিনি আৰু কি কৰিব? আমাৰ দেশত কৰোণা কেনেকে হবা ধৰিছি দেখছে নে নাই? চৰকাৰে আমাৰ ভালৰ কাৰণে কিবা এটা নিয়ম কৰছি, আমি মানবই লাগিব। এই নিয়মটো অকল আমাৰ গাঁৱত নহয়, অসমতো নহয়, আৰু আমাৰ দেশতো নহয়, গোটেই পৃথিৱীৰ মুছলমান মানুহ এনেকে ছচিয়েল ডিষ্টেন্স ৰাখি নামাজ পঢ়ছি আৰু ঘৰত পঢ়ি আছে। তই ঘৰত যাই বাইপেৰেক কবি মই কোৱা বুলি, আৰু বাকী মানুহবিলাকো কবি, আৰু যিখিনি মানুহ আমাৰ 5 ওয়াক্ত নামাজ পঢ়ে তেখেতসকলৰ নাম আমি মসজিদত লিষ্ট মাৰি দিছো, তেখেতসকলে পঢ়ব সদায়। মই কথাটো ঘৰত কম দেচোন, কিন্তু চৰকাৰে আমাৰ নামাজক লৈ এগুলা নিয়ম কৰিব নালগিছিল। আমি কথাটো ভাল নাপালো কিন্তু। ঐ বাপাত, তহঁতে কোনোবা দিনে নামাজ পঢ়বে দেখছিলি নে? ইজি আজি বৰ তেল তেল মাৰছি। এনে তাৰ কোনোদিন নামাজ পঢ়া খবৰ নাই, আজি মসজিদক আহিবে হাক দিয়াৰ কাৰণে তাৰ তেল তেলি কথা নকবি বুলি কৈছো, মুখ ভাঙি যাব। তোৰ লগত মোৰ মুখ খুজি থকা সময় নাই, মই গোটেই চুবাখানত যাব লাগিব। তই এতিয়া যা। জনাবৰ কথাখিনি সঁচা, কিন্তু তই বেয়া পাবি বুলি আমি তাৰ আগতে কোৱা নাছিলো। আকৌ তহঁতে অত দিন মন লগ লাগিলি, মোকো চিনি পোৱা নাই। মই নামাজ পঢ়বে আহিব নাপালে ভালেই পাওঁ, এনেই মিছৰ গেলা এটা পাৰলো আৰু। এতিয়া ঘৰতো যাই অলপ এটা পাৰিম, নহলে মাই খেচ খেচি থাকিব ঘৰত পঢ়াৰ কাৰণে। ঐ ৰোজা ৰখা মানুহ তলত লগাই ঘূৰি ফুৰিছা, গা পা ধুই নামাজ 4 ৰাকাত পঢ়বা লাগে বুলি নাজানা? নামাজ পঢ়বি ৰ আজিৰ পাই, আজি পাইতো ৰোজাও নাৰাখো। এ কুত্তা, তই ৰোজা নাৰাখো বুলি কৈছা? তই যিমান দিন ৰোজা নাৰাখিবি সিমান দিন তোক লঘানি মাৰিম, বাইবেৰেক চিনি পাবি তই। এইমাত্ৰ মইতো জনাবক লগ কৰি আহিলো। আমাক মইজক নামাজ পঢ়াই যাবা হাক দিছি, তক যাবা দিছি একেলাই। মই এইমাত্ৰ ছেক্ৰেটাৰীক লগ পাইছিলো ৰ। ঠিকেই কৰছি, চৰকাৰে এটা নিয়ম কৰছি, নিয়মটো কৈ দিছি। বেমাৰ আজাৰ হলে তোক কোন বাইপেৰে চাবা আহিব যদি চৰকাৰৰ নিয়ম নামানা? হলেও এই নিয়ম গেলা চব আমাৰ ৰোজাৰ মাহতহে হয়। তই সেই বেলেগ মূৰ্খ মাখাৰ কথা শুনি চিধা কিবা এটা কথা কলে চৰকাৰে ধৰ্মক লৈ আহ। সেইদিনাখনে ভঠলিখান বন্ধ দিলে না? মাধৱ মন্দিৰত যোৱা বন্ধ কৰছি, কামাখ্যাত মাত্ৰ 20টা মানুহ যোৱা কৰছি। সেইগিলা কি আমাৰ ধৰ্মৰ নেকি? চবকে বন্ধ কৰছি চৰকাৰে। এইগিলা কথা নকপি পাগল গেলাৰ দৰে। এতিয়া সোনকালে গা পা ধুই জোহৰৰ নামাজ 4 ৰাকাত ঘৰত পঢ়, আৰু যদি কোনোবা দিনা ৰোজা ৰাখো বুলি ক, চিনি পাবি বাইপেৰে কি বস্তু। তোৰ কথা শুনি এতিয়া মই ঘৰত নামাজ পঢ়ি থাকিম দে। 2000 টকা কিন্তু লাগব মোক ঈদৰ বজাৰ কৰবা। এই কৰোণাৰ কাৰণে মানুহ যাতে থকাৰ টেনচনত আছে, তাক খালি কাপোৰ কাপোৰ টকা টকা কুত্তা। এতিয়া মান নাখাওঁতে মৰা কৰবা কাষেৰে হলি নে? ৰোজা ৰাখছিতো আকৌ কবাই নৰা, টেং টেঙে উঠে। মাৰ খোৱাৰ আগতে কাষেৰে হোৱাই ভাল।